Hello students, welcome to my class. Students, অলপ আগতে মই এটো বিষয়ৰ ওপৰত এটা ভিডিও আপলোড কৰিছো। ভিডিওটো আপলোড কৰোতে লাচিত বৰফুকনৰ জন্ম তাৰিখটো অলপ ভুল কৰি পেলাইছিলো। 1 লিখি দিছিলো, ঠিক আছে? তো 1612 হৈ গৈছিল। তো এটো 1622 হ'ব লাগিছিল, তো 1612 হৈ গৈছে। তোমালোকে যদি হেতু ভিডিও চাই যদি লিখিছা তেনেহলে তোমালোকে এটো 1622 বুলি দিব লাগিব, ঠিক আছে? তো মই আকৌ এবাৰ পঢ়ি দিছো, তোমালোকে এটো দুনিয়াকে ফিল আপ কৰি লবা। এটো জমা দিয়াৰ আগতে দুনিয়াকে ফিল আপ কৰি লবা, নহলে কিন্তু প্ৰবলেম হ'ব। তো মই ৰচনাটো আৰু এবাৰ পঢ়ি দিছো, তোমালোকে শুনা। তো ৰচনাটো তিনিটা স্টেপত লিখিব লাগিব। প্ৰথমতে পৰিচয়টো দিব লাগিব, তাৰ পিছত ভূমিকা, আৰু শেষত তোমালোকৰ দিব লাগিব সমাপ্তখিনি। তো তোমালোকে প্ৰথমে তোমালোকে লাচিত বৰফুকন ইয়াত অলপ ডাঙৰ আখৰেৰে লিখিবা। এটো শিৰোনাম হয়। তাৰ পিছত পৰিচয়, তো পৰিচয় দি আৰম্ভ কৰিবা। পৰিচয়টো এনেদৰে লিখিবা: লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 খ্ৰীষ্টাব্দত, ঠিক আছে? তেখেতৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰুৱা। সৰুৰে পৰা লাচিত আছিল বৰ সাহসী, সততা আৰু তেওঁৰ স্পষ্টবাদিতা তেওঁৰ আন এক বৈশিষ্ট্য। তো ছাত্ৰ-ছাত্ৰীসকল, মই পৰিচয়ত এইখিনি লিখিছোঁ। তোমালোকে আৰু বেছিকৈ লিখিলে লিখিব পাৰিবা, ঠিক আছে? নো প্ৰব্লেম। যিমান বেছি লিখিবা, আৰু বেছি লিখিলে যে নাম্বাৰ বেছি পাবা তেনেকুৱা কথা নহয়। তো মেইন পইণ্ট সেইটা লিখিব লাগিব। হেণ্ড ৰাইটিং অলপ ভাল কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? তাৰপিছত চোৱা, ইয়াত দিয়া আছে ভূমিকা। তো ভূমিকা তোমালোকে লিখিবা: অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। ঐতিহাসিক আহোম মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব হ'ব লগা হৈছিল লাচিত বৰফুকনে। আহোম মোগলৰ সৰ্বশেষ যুদ্ধখনেই হ'ল শৰাইঘাটৰ যুদ্ধ। 1671 চনৰ মাৰ্চ মাহৰ মাজভাগত এই যুদ্ধ সংঘটিত হৈছিল। মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয়তাবাদ, নিয়মানুৱৰ্তিতা আৰু একমুখী কামপন্থাৰ উদাহৰণ পোৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পোৱা নাযায়। তো ছাত্ৰ-ছাত্ৰীসকল, ভূমিকাৰ বিষয়ে লিখা শেষ হ'ল। এতিয়া তোমালোকে সমাপ্তত লিখিবা: লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত জয়লাভ কৰিছিল। তেখেতৰ মহৎ বাণী দেশতকৈ মোমাই ডাঙৰ নহয় আজিও সোণালী আখৰেৰে অসমৰ বুৰঞ্জীত লিখা আছে আৰু লিখা থাকিব। তেখেতৰ মৃত্যু হয় 1671 খ্ৰীষ্টাব্দত। লাচিত বৰফুকনৰ সমাধিস্থল হোলোংগাপাৰ, যোৰহাট। তেওঁ অসমৰ ইতিহাসত বীৰ হিচাপে খ্যাত। ছাত্ৰ-ছাত্ৰীসকল, এতিয়াৰ ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰিবা।